ঐতিহ্য বহন কৰা মৰাণ জনজাতিৰ ৰাতি বিহু আৰু ৰাতি বিহু এনেদৰেই আমি ডেকাসকলক দেখিবলৈ পাইছোঁ। শাৰী শাৰীকৈ আহিছে ডেকাসকল আৰু ঢোলে গ্ৰীম গ্ৰীম শব্দৰ মাজেৰে ৰাতি বিহু আহি আছে। আৰু এনেদৰেই ৰাতি বিহু সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। ৰাতি বিহু কাকপথাৰ ৰাতি বিহু। আৰু এই মুহূৰ্তত মই যিহেতু কাকপথাৰত আছোঁ আৰু কাকপথাৰৰ ৰাতি বিহুৱে যথেষ্ট সমাদৰ লাভ কৰিছে। হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিছে এই কাকপথাৰ ৰাতি বিহুত।
সেইফালে গছৰ ওপৰত উঠি লৈছে।